নমস্কাৰ বন্ধু বান্ধৱীসকল, লিটল কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ অসমীয়াৰ অতি প্ৰিয় খাদ্য পচলাৰ এটা ব্যঞ্জন লৈ আহিছোঁ। বাৰিষাৰ আগমনৰ লগে লগে বৰষুণ পাই কলপুলিবিলাক গজি আহে আৰু এই সময়খিনি পচলা খোৱাৰ উপযুক্ত সময়। আজি মই এটা আঠিয়া কলৰ কলপুলি তলৰ অংশটো ওপৰৰ পটুৱাকেইখন গুচাই মিহি মিহিকৈ কুটি লৈছোঁ। আপুনি মিহিকৈ নুকুটি অন্য ধৰণে গ্ৰেটাৰৰ সহায়তো মিহিকৈ কুটি ল'ব পাৰে। পচলাখিনি কুটি লোৱাৰ পিছত অকণমান নিমখ দি মই হাতেৰে মোহাৰি লৈছোঁ। আঠিয়া কলৰ পচলাৰ সৰু কলপুলি এটা মিহি মিহিকৈ কাটি আৰু অকণমান মচুৰ দাইল, আলু 3টা কাটি লৈছোঁ, মজলীয়া চাইজৰ আলু 3টা কাটি লৈছোঁ, পিঁয়াজ, নহৰু বটা, আদা বটা, এটা জলকীয়া, শুকান জলকীয়া, এখিলা তেজপাত আৰু মছলাৰ ভিতৰত লৈছোঁ, মছলা নিদিলেও হয়, তথাপি মানে মই মছলাৰ ভিতৰত লৈছোঁ জিৰা পাউডাৰ অলপ এচামুচমান, ধনিয়া পাউডাৰ, জলকীয়াৰ গুড়ি, সামান্য জালুকৰ গুড়ি, হালধি আৰু নিমখ। এতিয়া মই কেৰাহীখন পাতি গৰম হ'বলৈ দি মিঠাতেল দিছোঁ, অকণমান জিৰা দিছোঁ, গোটা জিৰা, পিঁয়াজ দিলোঁ, তেজপাতখিলা দুটুকুৰা কৰি ভাঙি দিছোঁ, শুকান জলকীয়াটো ভাঙি দিছোঁ আৰু অলপ সময় ভাজিছোঁ। ইয়াৰ পিছতে দিছোঁ মই নহৰু বটা আৰু আদা বটা। এইখিনি ৰঙাকৈ ভাজিছোঁ। এতিয়া মই মছলা পানী মিলাই দিছোঁ। মছলাখিনি অলপ ভাজ খোৱাৰ পিছত ঠিক তেল এৰিছে ভজা ভজা। এতিয়া আলুখিনি মই দি দিছোঁ। আলুখিনি ভাজি লৰাই আছোঁ। আলুখিনি অলপ ভজা হৈ যোৱাৰ পিছত মই এই পচলাখিনি দিবলৈ লৈছোঁ। নিমখ দিছোঁ, ধুনীয়া গোন্ধ এটা আহিছে, মছলা এটা ভজা ভজা গোন্ধ আহিছে। পচলা ইচ্ছা কৰিলে এইটো বিনা মছলাটো বনাব পাৰি, মছলা দি পেলাই আকৌ খাই ভাল লাগে। ঢাকোন এখন মাৰি দিছোঁ। এতিয়া মই ঢাকোনখন খুলি অকণমান লৰাই দিছোঁ। জুইটো একেবাৰে কমত ৰাখিছোঁ, কাৰণ গোটেইখিনি বস্তু নিমখ, হালধি, মছলা পচলাৰ লগত মিলি যোৱাৰ পিছত মই এতিয়া ধুই থোৱা মচুৰ দাইলখিনি দিছোঁ। কাৰণ মচুৰ দাইল সোনকালে সিজি আহিব, পচলাখিনি ভালকৈ মচুৰ
যোৱাৰ পিছতহে মই দিছোঁ। পচলাৰ আলু ঠিক ভজা ভজা হৈ গৈছে। এতিয়া মই মচুৰ দালিখিনি দি দিছোঁ। অলপ সময় মচুৰ দালিটো ভজাৰ পিছত মই পানী দি দিম। পুনৰ মই ঢাকনিখন মাৰি দিছোঁ। এতিয়া ঠিক গোটেই বস্তুখিনি ভালকৈ ভাত খাইছে। গোটেই বস্তুখিনি ভাত খাইছে। এতিয়া পানী দিব পৰা হৈছে। কাৰণ কেৰাহী প্ৰায় এৰাই গৈছে, কেৰাহীত তেল ওলাই গৈছে। এতিয়া পানী দিব পৰা হৈছে। ইয়াৰ পিছতে মই ইয়াত দিছোঁ উতলাই থোৱা গৰম পানী। জুইটো বহাই দিছোঁ। মই ভালদৰে উতলাই আহিবৰ কাৰণে জুইটো বহাই দিছোঁ। ভালদৰে উতলাই অহাৰ পিছত মই আকৌ জুইটো কমাই দিম। তাৰ লগতে মই অকণমান খোৱা চ'দা দিছোঁ। অসমীয়াৰ খাৰ খোৱা বুলি এটা প্ৰবাদ আছে। মোৰ ওচৰত এতিয়া কলৰ বাকলি নাই, সেয়েহে মই অকণমান খোৱা চ'দাকে দিছোঁ। এতিয়া মই আঞ্জাখিনি ভালকৈ উতলা হ'লে অপেক্ষা কৰিম। ভালদৰে উতলা অহাৰ পিছতে মই জুইটো আকৌ কমাই দিম। ইচ্ছা কৰিলে আপোনালোকে নমাবৰ সময়ত অকণমান লং ইলাচি, গৰম মছলা অকণ দিব পাৰে। মই এতিয়া নিদিওঁ। এতিয়া মই জুইটো কমাই দিছোঁ। আহি ঢাকন খুলি চাইছোঁ। ভালদৰে উতলাই দিছে। গেছটো চিমত আছে। দাইল প্ৰায় সিজি গ'ল। মচুৰ দাইল প্ৰায় সিজি গ'ল। ভালদৰে উতলাই আহিছে আৰু অকণমান উতল আহি পানীটো আৰু অকণমান কমি যোৱাৰ পিছতে এয়া হৈ যাব। আৰু অলপ পানী কমি আহিলে আৰু অকণমান ঘন হ'ব আঞ্জাখন। ঠিক হৈ গৈছে। আৰু এইফালে মোৰ ভাতো উতলি আহিলে মাৰ কাঢ়িব হ'ল। ইচ্ছা কৰিলে ইয়াতকৈ ঘনো কৰিব পাৰে, যদি ইয়াতকৈ থপথপীয়া খাব মন কৰে। মই ইমানতে ৰাখিছোঁ। আৰু কেতিয়াবা বনাই চাবচোন মচুৰ দাইল দি পচলা, ভাল পাব খাই। দেখোঁতে আকৌ পচলাৰ আঞ্জা ৰেডি। যদি ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব লিটল কিটচেনত।